মোৰ ইউটিউব চেনেলে স্বাগতম আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মোৰ খবৰ একদম মজা তো আজি আমাৰ ঘৰত পূজা আছে তো ভণ্টিও আহিছে ভণ্টিৰ লগতে তো আজি ঘৰত পূজা আছে কি হ'ব কি নহ'ব পূজা কেনেকা হ'ব কেনেকা নহ'ব কি লাগে পূজাত নালাগে চব দেখাম ব'লক তো চাওক এতিয়া প্ৰসাদ বনাই আছে পায়স বনাই আছে ইয়াত এয়া হ'ল পূজাৰ প্ৰসাদ পায়স বনাই আছে এয়া মোৰ বায়ে বনাই আছে এইটো ইয়াতে বায়ে বনাই আছে তো ইয়াতে আজি মানে পূজা বুলি বাহিৰতে বনাই আছে কিয় কি নিৰামিষ বনাব লাগিব সেইকাৰণে বাহিৰতে লৈ বনাই আছে এয়া এয়া চাক প্ৰসাদ ৰেডি হৈ আছে এয়া পাণ এইটো পূজাত পাণ লাগে তেৰটা কৰি কিনে চব বস্তু লাগে আমাৰ ঘৰত আজি খিচিৰি হ'ব খিচিৰি আজি পূজা বুলি ঘৰতে খিচিৰি বনাব তো এইটো এয়া চাওক এয়া হ'ল ৰঙালাও আৰু বেঙেনা আৰু চব চব্জি মিলাই কিনে মানে চব্জি এটা বনাব এয়া এয়া চাওক খিচিৰি খাবৰ কাৰণে আগৰ পৰাই বহি আছে এইবোৰ আগৰ পৰা আহি গৈছে একদম খিচিৰি খাবলৈ ৰঙালাওটো কাটি আছে এইটো কাটিবই নোৱাৰে এয়া মোৰ মামী হয় কাটি আছে ৰঙালাওটো কাটি আছে এয়া চাওক ৰঙালাও কাটিবলৈ ইমান টাইম লাগিল পাৰা নাই কোনো এইটো কাটি দিলে এতিয়া থেংক ইউ বিশাল থেংক ইউ যাওঁ বা য'ত পূজা কৰিছে সেইটো ৰুমলৈ যাওঁ আৰু কি হৈ আছে সেইটো দেখাওঁ আমি গৈ আছোঁ এইটো পূজাৰ ৰুম হয় এয়া বাই ৰেডি কৰি আছে চব ৰেডি কৰি আছে ইয়াতে এয়া আমাৰ পূজাৰ মূৰ্তি হয় এইটো ভগৱানৰ নাম হ'ল বিপদনাশিনী বিপদ তাৰিণী পূজা বুলি এটা ধুনীয়া এটা শাৰী পিন্ধিলে ৰেড এণ্ড হোৱাইট তো জনাব কমেণ্টত কেনেকুৱা লাগিছে মোৰ বাক শাৰী পিন্ধাত এয়া চাকি ধূনা চব ৰেডি কৰিলে জ্বলাব এতিয়া আৰু ইয়াতে চব ৰেডি কৰিছে চাই থাকক আপোনালোকে চাই থাকক তো বাকী আৰু পিছলৈ দেখাই আছোঁ চব ৰেডি হৈ কিনে পূজাৰ ষ্টাৰ্ট হোৱাৰ পিছত মই দেখাই আছোঁ আৰু বাকী প্ৰসাদ ৰেডি হ'ল ৰেডি হৈ গৈছে পূজাৰ ঘৰটো বহাব এতিয়া পূজা আৰম্ভ হ'ব যে তো ঘৰত বহাই ল'ব ফাৰ্ষ্ট তেতিয়া বায়ে ঘৰটো বহাই আছে এয়া চাওক আৰু এটা কথা আছিলে মই কিন্তু বেংগলী হয় এইটো বেংগলী নিয়ম হয় এয়া আমাৰ পূজাৰ ঘৰটো বহালে এটা চাওক চাই থাকক মই আৰু এতিয়া একো নকওঁ কিয় পূজা চলি আছে বিপত্তারিণীর কথা শুনো সর্বজন, যে কাহিনী সর্বনাতে বিপদ খণ্ডন। একদা নারদ ঋষি ভ্রমিতে ভ্রমিতে উপনীত হইলেন কৈলাস মাঝিতে হেনকালে হরে গড়ি
বসি সিংহাসনে নানা কথা নিয়ে উভয়ে ৰহে আলপনা। পূজা শেষ হ'ল এতিয়া। পূজা খানপুৰ আমাৰ ভাগিনৰ তো মই এতিয়া প্ৰসাদ খাই লওঁ। খাওক। তো খাই কিনে পিছত লগ পাই আছোঁ। পূজা শেষ হৈছে, শেষ হোৱাৰ পিছত প্ৰসাদ খালোঁ, খাই কিনে ভাত পানী খালোঁ, ভাত পানী খাই কিনে শুই গৈছিলোঁ। এতিয়া উঠি কিনে চাওঁ 4টা হৈ গ'ল টাইমটো, ভাবিলোঁ ভিডিঅ'টো আৰু ডাঙৰ নকৰি ইয়াতে শেষ কৰোঁ। তো তাৰ আগত কথা এটা ক'ব বিচাৰিছোঁ, যোনে যোনে গম নাপায় এইটো কি নিয়মতে পূজা হৈছে, তো মই কৈ আছোঁ এইটো নিয়ম বেংগলী নিয়মতে পূজা হৈছে, আৰু মই এজনী বেংগলী ছোৱালী, সেইকাৰণে বেংগলী নিয়মতে পূজাটো হৈছে। তো ভাল লাগিলে কমেণ্টত জনাব, আৰু লগতে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।